চিম্পি য়েছ মেম আজি মই জাষ্ট আহি পাইছোঁহিহে আজি মই ৰুমত যাওঁ ঠিক আছে তোমালোকে কেয়াৰ লোৱা কিবা কমপ্লিকেশ্যনছ থাকিলে মোক কল কৰিবা ঠিক আছে মেম ঐ চিম্পি আমি ইয়াত ইমান দেৰি ৰখি থাকিম নেকি এতিয়া ৰখিবতো লাগিবই উপায়তো নাই প্ৰথমতেতো চুৰ কৰি ল'লে এতিয়া আকৌ আমি ৰখি থাকিব লগাও হৈছে এনেকৈ নক'বা তাই এতিয়া গাটো ভাল নহয় পাছত হোষ্টেলত গৈ ভালকৈ কথা পাতিমগৈ তুমি ৰেষ্ট কৰা বেছিকৈ কথা কৈ নাথাকিবা তুমি চুৰ কৰি পেলাই বেহুচ হৈ গৈছিলা আমি চবে তোমাক ইয়ালৈ লৈ আনিছোঁ হ'ব দিয়া এতিয়া টেনশ্যন ল'ব নালাগে প্ৰথমতে ভাল হৈ লোৱা তোমালোকে হোষ্টেললৈ যোৱাকৈ যোৱা মই নিজৰ কেয়াৰ ল'ব পাৰিম ভাল হ'লে মানে মই হোষ্টেললৈ আহি যাম অঁ ছাৰ পেচেণ্টটো এতিয়া কেনেকুৱা আছে ঠিকে আছে আপুনি এবাৰ চেক কৰি দিয়কচোন ভালকৈ খোৱা বোৱাবোৰ নকৰা নেকি ৰাতি দেৰিলৈকে মোবাইল টিপি থাকা কৰা যদি ইমান ল' প্ৰেছাৰ যে এওঁৰ গাৰ্জেন হিচাপে তোমালোক দুজনীয়ে আছা নেকি হয় ছাৰ মেম আছিলে এইমাত্ৰ গৈছে তোমালোকে চিন্তা কৰিব নালাগে তোমালোকৰ কলেজ ফেকাল্টিৰ লগত মোৰ বহুত ভাল আছে আজি এজনী নাৰ্ছ থাকিব তাইৰ লগত তোমালোক দুজনী ঘৰলৈ গুচি যোৱা ছাৰ আমি তাইৰ লগত থাকিব পাৰিম ইয়াতে কোনো দৰকাৰ নাই তোমালোক ছোৱালীবিলাক ঘৰৰ পৰা বাহিৰত থাকিব পালে বহুত ভাল পোৱা এতিয়াই গৈ ৰুমত যোৱা আৰু কিবা কিবি খাই লৈ তোমালোকে ৰেষ্ট কৰা নহ'লে কাইলৈও তোমালোকৰো এনেকুৱা অৱস্থা হ'ব ঠিক আছে ছাৰ আমি হোষ্টেললৈকে যামগৈ তেতিয়াহ'লে তোমালোকে এতিয়া যোৱা কিবা যদি প্ৰব্লেম হয় মই তোমালোকৰ মেডামৰ লগত কথা পাতিম আজি তুমি ইয়াতেই থাকিব লাগিব যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আমি চাম আৰু কালিলৈ যদি একো প্ৰব্লেম নহয় তুমি আকৌ যাব পাৰিবা ৰিটাৰ্ণ ঠিক আছে কি যে কৰোঁ একো ভাবিয়ে পোৱা নাই দেই ভাবিবলৈ কি আছে তাই কেয়াৰ ল'বলৈ ইয়াত নাৰ্ছ আছে ডক্টৰ আছে আমি ইয়াত থাকি কি কৰিম যাবলৈ দিছে যেতিয়া আমি যাওঁগৈ ঠিক আছে দিয়া আচলতে আমি ভুল কৰিলোঁ তাইক আমি শাস্তি দিব লাগিছিলে ইমান ডাঙৰ ভুল কৰিছে তাই এইবোৰ চব তাই নাটক গা বেয়া হোৱা চব নাটক তাইৰ ভাগক ইমান অভাৰ এক্টিং কৰি আছে জানানে হস্পিটেলত একেবাৰে মেম যোৱাৰ পাছতে তাই চকু খোল খাই গ'ল ইমান দুষ্ট ছোৱালী থাকে বুলি ভবা নাছিলোঁ দেই আমাৰ লগতে থাকিলে আমাৰ আগতে বেলেগৰ কথা ক'লে আৰু নিজেই লাষ্টত গৈ ওলালেগে চুৰটো তাকে এইটো হোষ্টেলত এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ দেই আৰে খোজা হ'লে আমি দি দিলোঁহেঁতেন নহয় আমি এতিয়া খং কৰি একো লাভ নাই যি ডিচিশ্যন ল'ব মেমহঁতে ল'ব যিহেতু গম পালেই সকলোৱে কথাটো আমি তাইক বয়কট কৰিম অঁ ঠিক কৈছা আমি মেমৰ ওচৰত যাওঁ ব'লা এবাৰ যাব লাগিব তেওঁৰ ওচৰলৈ গৈ কি ফাইদা আমিতো তাইক হোষ্টেলৰ পৰা বাহিৰ কৰি দিব লাগিছে চুলিত ধৰি ইমান খং নকৰিবি জানি ধৈৰ্য ধৰ ধৈৰ্য সীমা পাৰ হৈ গৈছে ব'লা মেমৰ ওচৰলৈ যাওঁ এনেকৈ থাকি কথা পাতি একো লাভ নাই মই তোমালোকৰ সকলোখিনি কথা বুজি পাইছোঁ এইটো বহুত ছিৰিয়াছ মেটাৰ হয় আমি সকলোৱে ডিচাইড কৰিছোঁ যে তাইক আমি হোষ্টেলৰ পৰা উলিয়াই দিম উলিয়াই দিয়ক আৰু নেক্সট টাইম যাতে হোষ্টেলত এনেকুৱা ঘটনা হ'ব নালাগে এইটো মোৰ হোষ্টেল ইয়াৰ মই ৱাৰ্ডেন হয় ইয়াত কিবা এটা ক্ৰাইম কৰা মানে বহুত ডাঙৰ ক্ৰাইম পঢ়িবলৈ আহিছা ঠিক আছে কাইলৈৰ পৰা তাই এইটো হোষ্টেললৈ আৰু ঘূৰি নাহে গতিকে তোমালোকে আৰু চিন্তা কৰিব নালাগে চববোৰ নিজৰ নিজৰ ৰুমত যোৱা ঠিক আছে মেম ফাইনেলি এই চেপ্টাৰটো ক্ল'জ হ'ল দেই সঁচাকৈ মই বহুত হেপী তাইক ঠিকেই শাস্তি দিছে অঁ মোৰ পিংক পাউচটো এতিয়া পাই যাম আৰু মোৰ পইচাবিলাক তোমালোকে সকলোৱে ডিচিশ্যনটোৰ লগত হেপিনে মানে তাই ইমান বেয়া ছোৱালীও নহয় কিবা এটা পৰিস্থিতিত পৰি চাগে তাই চুৰ কৰিছিলে আমি এবাৰো তাইক সোধা নাই এতিয়ালৈকে যে তাই কিয় চুৰ কৰিছিলে তাইক সুধিব লগা একো কথা নাই তাই চুৰ কৰিছিলে তাইক শাস্তি দিলে বাছ চিম্পি তোমাৰ হৈছে কি মানে মোৰ মতে প্ৰত্যেকটো মানুহে এটা চান্স পাব লাগে যদি তাই কিবা পৰিস্থিতিত পৰি যদি চুৰ কৰিছিলে আমি তাইক এবাৰ সুধিব লাগিছিলে এতিয়া তাইক হোষ্টেলৰ পৰা উলিয়াই দিলে প্ৰত্যেকটো মানুহে তাইক এতিয়া ইগন'ৰ কৰিব তাই আমাৰ কথা ভবা নাই যেতিয়া আমি তাইৰ কথা কিয় ভাবিম অঁ ঠিকেই কৈছা ৰশ্মি তাই ইমান ইজিলি মোৰ পিংক পাউচটোক চুৰ কৰি লৈ গৈছে আৰু প্ৰত্যেকৰে বস্তু এতিয়া আমি তাইৰ কথা কিয় চিন্তা কৰিম চিম্পি তুমি কি কৈ আছা এইবিলাক এবাৰ ভাবি চোৱা যদি কিবা অভাৱত পৰি তাই এইবিলাক কাম কৰিছে যদি আমি তাইক এটা চান্স দিলে তাই যদি ভাল হয় তুমি কি কৰাটো বিচাৰিছা তাই আমাৰ লগত থাকাটো নাই বিচৰা তাই আমাৰ লগত থাকিব নালাগে দেন তাই আমাৰ প্ৰত্যেকৰে কিবা এটা নহয় কিবা এটা বস্তু চুৰ কৰিছে যেতিয়া তাই হস্পিটেলৰ পৰা ঘূৰি আহিব আমি তাইৰ পৰা সেই বস্তুবোৰ নলওঁ দিয়া আৰে সেই বস্তুখিনি আমি নাপালোঁহেঁতেন যদি চুৰ কৰি তাই ঘৰলৈ লৈ গ'লহেঁতেন আমিতো গমেই নাপালোঁহেঁতেন এতিয়া আমি গম পালোঁ যে চুৰটো কোন হয় তাই যদি কিবা এটা সেই বস্তুবিলাকেদি উপকাৰ হয় দেন হ'বলৈ দিয়া মই কিন্তু মোৰ বস্তু ঘূৰাই নলওঁ আৰু ডক্টৰেও কৈছে তাই বিপিটো ল' হৈ গৈছে বুলি
এক্টিং কৰা হ'লে বিপিটো কেনেকৈ ল' হৈ গ'লহেঁতেন। তাই যথেষ্ট ভয় খাইছে আৰু প্ৰত্যেকটো বস্তুৰে উত্তৰ শাস্তিৰে নিদিলেও হয়। কিন্তু তাই মোৰ ইমান টকা লৈ গ'ল। জানি তুমি তোমাৰ পইচাকেইটা উভতাই ল'বা, মই পইচাৰ কথা কোৱা নাই, কিন্তু যিখিনি বস্তু তাই লৈছিলে সেই বস্তুখিনি আৰু আমি নলওঁ। মোৰ পিংক পাউচটো তুমি ঠিকে কৈছা। হ'ব দিয়া, মোৰো যি দিলে নিলে আৰু। মনটো নাই, কিন্তু ময়ো নিবিচাৰোঁ আৰু। ইমান দিন হ'ল তাই বা সেইটোলৈ কি কৰিলে। মোৰ আৰু সেই পুমাৰ টি চাৰ্টটো ঘূৰাই ল'ব মন নাই। তাই চাগে ক'ত পিন্ধি গ'ল। মোৰতো চেম্পুটো সেইজনীয়ে সানি সানি শেষেই কৰিলে। আমি ইমান ভাল চিন্তা কৰোঁ ন। এইখিনি তোমালোকৰ বস্তু মই লৈ আনিছোঁ। আমাক নালাগে, এইখিনি তুমিয়ে ৰাখি থোৱা, আমাক আৰু নালাগে। কিন্তু এইখিনি বস্তু মই ইউজ নাই কৰা, তোমালোকে লৈ লোৱা। নাই ইউজ কৰিবা তুমিয়ে, আমাক আৰু নালাগে দিয়া। আমি বেয়া পাই দিয়া নাই। নেক্সট টাইম আৰু এনেকুৱা কাম নকৰিবা। মোৰ পিংক পাউচটো বহুত মৰমৰ হয়, তুমিয়ে লৈ থোৱা সেইটো। মোকো আৰু নালাগে মোৰ পুমাৰ টপটো, এনেও মই বেলেগে পিন্ধা কাপোৰ নিপিন্ধো যে। কিন্তু মই তোমাৰ পুমাৰ টি চাৰ্টটো নাই পিন্ধা। নাই সেইখিনি বস্তু তুমি ৰাখি থোৱা, আমাক আৰু নালাগে ঘূৰাই। সেইখিনি তুমি যি বুলি ভাবা ভাবি ল'বা। খালি জানিৰ পইচাটো তুমি দি দিয়া। মোক গোটেইটো পইচা নালাগে, আধা দিলেও হ'ব। তোমালোকে ইমান ভাল, মোক তোমালোকে কোনো বেয়াকে কোৱা নাই। মই বহুত বেয়া ছোৱালী, মই ইমান বেয়া কাম কৰিছোঁ। হ'ব আৰু দিয়া, কান্দা কাটা নকৰিবা এতিয়া, ভালকে যোৱা। মই তোমালোকক কথা দিছোঁ, মই আৰু জীৱনত এনেকুৱা কাম কেতিয়াও নকৰোঁ। ভেৰি গুড, কেতিয়াও নকৰিবা। মই বহুত লাজ পাইছোঁ আজি। হ'ব দিয়া এতিয়া। কি কৈছা উঠা। এইবোৰ নকৰিবা, উঠা। গাইজ, তাইৰ মূৰত মালটো ঘূৰি আহিলে যেতিয়া আমি চবেই চেল্ফি এটা মাৰোঁ ব'লা। #চুৰ ধৰা পৰিল, #চুৰ ভালো হৈ গ'ল।